Hello guys, welcome back to my YouTube channel. আপোনালোকক আজি মই দেখুৱাবলৈ গৈছো আমাৰ ইয়াত ইমান ধুনীয়া এটা প্লেস আছে যিটো প্লেসত গলে সকলোৱে মন প্ৰাণ পুৰা খুশ হৈ যায়। বলক কিটালে আমি জায়গাটোলৈ যাওঁ আৰু লগতে মোৰ যাব মোৰ বন্ধু তো মোৰ বন্ধু ঘৰলৈ যাম। আহি পালো মই আমাৰ কোপাটি চক। এতিয়া যাম আমি লেফটত এফালে লাহেলে সোমাই আহিলো আহি পেলে এতিয়া আমি গৈ আছো ধুনীয়াকে আমাৰ যিটো জায়গাত আমি যাব ওলাইছিলো সেই জায়গাটোলৈ যাম। তো বলক আৰু যোৱাৰ আগত চাওকচোন এটো ইমান ধুনীয়া মন্দিৰ নতুনকে বনাইছে এটো বাগানৰ মন্দিৰ হয়। তো गाइस लाहे लाहे আমি আহি পাই আছো আৰু বেছি সময় নাই यार পিছতে अभी मिल जाएगा हम लोग को जहां पे हम लोग आने हैं। तो चलिए यहां पे एक छोटा सा किस्सा बनती है निंदा की निंदा वो है। तो गाइस আমি ফাইনালি মই মোৰ লগটোক লগ পাই গলো। এতিয়া গৈ আছো আমি যিটো জায়গা যাব বিচাৰিছিলো সেই জায়গাটোত। তো বলক আমি যাত্ৰা আৰম্ভ কৰো। গোপনে গোপনে আহি ঘুমালা এজাক মুৰ্গী পলি আছে হিয়াতে কিনো মৰম দিলা। ফাইনেলি নহয় আমাৰ এইটো জায়গা নাছিলে বাট আমি এইটো জায়গা আহি পাইছো আৰু চব্জিটো আমি এফালে ক্ৰছ কৰিম। বজাৰ এখন আছিলে অকমান তাৰ কাৰণে অকমান ঠাণ্ডা হৈ যাবলগীয়া হ'ল ন। নেনাই যদি এই ব্লগটো চাই আছে না ইহঁতি ক'ব মোৰ স্কুটিখন লৈ এই দুটাই ক'ত ক'ত গৈ আছে। স্কুটিখন আমি ভালকে লৈছোঁ বেয়া কৰা নাই। বাগান এখন পাইছোঁ ফাইনেলি মানে কি বাগানৰ জেগাতে আহিছোঁ আমি একদম পাকা ৰাস্তা লাহে লাহে গৈ আছোঁ। তই বেয়া চাই নাপাবি দেই। নাই নাই ধ্বংস নকৰোঁ গাড়ীখন। তাতেতো দোকান চোকান নাপাম চাগে ইয়াতে লৈ লওঁ। তো আমি আহি পালোঁ মানে এটা জায়গাত। তো তাতে আমি অলপ কিবা কিবি লৈ লওঁ ক'ব নোৱাৰোঁ কি লওঁ। লুকাইছোঁ মোবাইল চোবাইল ভাঙি শেষ হ'ব আছে। তো গাইজ ইয়াতে দোকানৰ পৰা আমি কিবা কিবি লৈ ল'লোঁ। আমি কিবা কিবি মানে কিবা এটা লৈ ল'লোঁ যিটো ক'ব নোৱাৰি গম পোৱাই পায়ে গৈছে। এতিয়া ইয়াৰে ফেক্টৰীটো মজা লওক বাহিৰৰ পৰাই। তো এইটো আমাৰ ইয়াৰে ফেক্টৰী হয় যিটো অলপ বেলেগতকৈ বেলেগ মানে পুৰণা টাইপৰ হয়। বহুত পুৰণা ফেক্টৰী কোম্পানী ফেক্টৰী আৰু বুজাই বুজিব আৰু সেই আৰু আজি দৰমহা দিছে। আজি পুৰা দৰমহা দি আছে নি ইয়াতে। पता चला इधर में सैलरी दे रहा है। तो गाइस আমি আহি পাইছো এই জায়গাখিনি আৰু বেছি দূৰ নাই। জায়গাখিনি কি ভাষা আমাৰ গাড়ী এখন গৈ আছে আৰু গাড়ীখনে ইমানে ধূলি উৰাইছে মানে নক'ব আৰু একেবাৰে মানে সেয়া আৰু কেমেৰাত ইমান আহা নাই কিন্তু বহুত ধূলি উৰাইছে। এনেকুৱা লাগিছে যে বিনা পইচাৰ পাউডাৰ যে ইয়াকে কয়। একো নাই হৈ যায় আৰু আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিব পাৰোঁ ন। তো সেইটো কাৰণে আহিছোঁ আৰু জেগাখিনি দেখুৱাওঁ বুলি আপোনালোকক। ইমান ধুনীয়া এটা প্লেচ চকু সোমাই গৈছে বালি চালি। তো গাইজ আমি মানে অলপমান সেয়া ৰাস্তাত গাড়ী এখন ৰখাই দিছোঁ তাৰ কাৰণে আমি মানে অলপ প্ৰব্লেম হ'ল। একো নাই কি প্ৰব্লেম হ'ল একোৱে প্ৰব্লেম হোৱা নাই আমাৰ। কি কৈ আছোঁ মানে মোৰ এতিয়া প্ৰব্লেম কিবা হোৱা নাই। এইটো লাইফ এইটো কি বুলি কয় লাইফ ষ্টাইল।
লাইফষ্টাইল লেংগুৱেজ মোৰ ব্লগত মানে মই লাইফষ্টাইল লেংগুৱেজ ইউজ কৰি আছোঁ একো নাই কি একো নাই যি আহিছে তাকে কৈছোঁ ভাল পালেও পা বেয়া পালেও পা এইটোৱে কণ্টেণ্ট আৰু এটা কথা কি জানে নাই মানুহবোৰ নহয় এই 5টা আঙুলি সমান হয় নাই তো যোনে মোক ভিডিঅ' চাই ভাল পায় ভাল পাবই আৰু যোনে বেয়া পায় বেয়া পাবই আৰু যোনে যোনে বেয়া পোৱা ডিছলাইক মাৰি যোৱা আৰু যোনে যোনে ভাল পোৱা লাইক মাৰি যোৱা হয় নাই লাইক মাৰিলেও শ্ব' নকৰে কিয় শ্ব' নকৰিব নকৰে আজিকালি এই ঘৰত কৰিলেও প্ৰব্লেম নাই হয় নাই তো জেগাখিনি পাৰে সমিতা দেখুওৱা আহি পাই গ'লোঁ আমি এই চাওক জেগাখিনি এইখিনি আগত জংঘল আছিল ন এইখিনি আগত জংঘল আছিলে ছাবস্ক্ৰাইবাৰ আহি যোৱা তোমাৰ নাম কি মোৰ নাম আৰিফ ইয়াতে ঘৰ নেকি ইয়াতে এতিয়া বাই বাই দিছে তো যাওঁ আৰু তো লগ পাম আৰু দেই তো থেংক ইউ ছ' মাছ এনেকৈ যদি মানুহে মানে আৰু কি ভাল লাগে ন এনেকৈ ক'ৰবাত ওলাই চলাই গ'লে ব্লগিং কৰি থাকিলে কিন্তু এটা কথা কি জানেনে লাজ চৰম কৰি একো লাভ নাই লাজ চৰম মানে আৰু তোমাৰ চৰম আৰু মানুহে এটা কথা আছে নহয় হিন্দীত সবচে বড়া ৰোগ क्या कहेंगे लोग यस आ गया सबसे बड़ा रोग क्या कहेंगे लोग तो आई डोंट केयर पिपल যোনে যি কয় কৈ থাকক মোৰ কাম মই কৰি গৈ থাকি বাট মানে কি মাজে মাজে অলপ চলপ দেৰি হয় কিয় কাৰণে মই ভিডিঅ' দিব নোৱাৰোঁ তোমাৰ সেয়া হয় মোৰ ফোনটো বেয়া गरीब खानदान से बिलंग करते हैं ना इसीलिए तो एक ना तो फोन तो ठीक करिलो কৰি এতিয়া আকৌ ব্লগিং ষ্টাৰ্ট কৰিছোঁ তো ব্লগ দি আছোঁ চাওক আপোনালোকে ভিউজো নাই ইমান এটা নাথাকিলেও নাই পিছলৈ আমাৰ ল'ৰা ছোৱালী চাব পাৰিব আমাক নে কি কওঁ মেমৰি হৈ থাকিব বেলেগে নাচালে নাই আৰু মানে ভিউজ নাপালে নাই আৰু পইচাৰ কাৰণে কৰা নাই কিন্তু দেই নিজৰ এনজয় কাৰণে কৰিছোঁ ব'লক আৰু সেয়াই আৰু জেগাখিনি কৈ পাৰ হৈ গ'লোঁ ইমান ধুনীয়া এটা পুখুৰী মানে এটা নহয় ইয়াত দুটা তিনিটা পুখুৰী আছে মজা আৰু মানে ভাল লাগিছে চাওকচোন খেতিৰ মাজে মাজে আমি ইমান ধুনীয়াকৈ গৈ আছোঁ বহুত ধুনীয়া মাথাটো খজাই যায় পোক এটা সোমাই গৈছিলে কি দেখাম আৰু জলকীয়া খেতি সেয়া জলকীয়া খেতি আলু খেতি হয় এইটো জলকীয়া খেতি আৰু এইটো আলু খেতি এইটো আলু খেতি হয় জলকীয়া খেতি এইটো আলু খেতি এইটো জলকীয়া খেতি নহয় এইটো সৰিয়হ পৰিৱেশটো ধুনীয়া আছে কি আছে ধুনীয়া আছে পৰিৱেশটো আৰু একদম গাঁৱলীয়া ষ্টাইলিছ স্পীড ব্ৰেকাৰ দেখুৱাই দি আছোঁ মই এইটো গাঁৱলীয়া স্পীড ব্ৰেকাৰ ৰাস্তাৰ মাজত তো লাহে লাহে আমি আহি পাই গৈছোঁ তো ইয়াতে দোকান চোকান নাই বাট ইচ্ছকে বহুত ধুনীয়া পৰিৱেশ তো আমি লাহে লাহে আহি পাই গৈছোঁ আৰু বজাৰ চজাৰ কিবা কিবি ধেৰ আছে ধুনীয়াকৈ চাই থাকক আমাৰ লগত লাষ্টলৈকে ইয়াতে ৰখা বাইকটো এইফালে ধুনীয়াকৈ ইয়াৰ পৰা দেখাম আৰু তো ব'লক তেতিয়াহ'লে আমি যাওঁ মন্দিৰটোৰ ভিতৰলৈ এইটো যে ইন বুলি লিখা আছে এইফালে আপোনাৰ ইন মানে একদম ভিতৰলৈ সোমাই যায় তলত আছে মন্দিৰটো তাৰপিছত এইফালে আউট এতিয়া যিটো আমাৰ ৰিপেয়াৰিং চলি আছে বনাই আছে মানে এইটো বহুত চাপৰ হয় ন কাৰণ এইটো বহুত পুৰণা 150-200 বছৰ আগৰ এইটো ৰিপেয়াৰিং কৰি থাকে আপোনালোকে চাব পাৰে ইয়াতে ৰিপেয়াৰিং কৰিছে অলপমান জইন দিছে আৰু সেয়ে চাব পাৰে তো মানে কেনেকুৱা ধৰণৰ কথা হ'ল ইয়াতে
পুৰণা বস্তু এটা মানুহে ৰিপেয়াৰিং কৰি নাথাকিলে বেয়া হয় জানে এইটো এটা আমাৰ খুঁটা এইটো যিটো খুঁটা হয় এইটো চাগে বহুত পুৰণা খুঁটা কিবা কিবি আছে ইয়াতে কিবা লিখা আছে নাজানো বাট ঠিক আছে একো নাই বুজি নাপাওঁ যিহেতু হয় নাই ইয়াতে দেখাই দিয়া তুমি ভাওনা চাওনা হয় আৰু ইয়াতে এতিয়া এইটো বনাই হ'ব আৰু মই কিন্তু সেয়াত এই পূজাত আপোনালোকক ধুনীয়া চাই এটা ব্লগিং দিম যিটো ব্লগিং আপুনি মানে লাইকটো মাৰিবই লাগিব তো গাইজ ফাইনেলি আমি আপোনালোকক দেখুৱালোঁ যে আমি ক'লৈ আহিছিলোঁ বা কেনেকুৱা জেগাত আৰু ইয়াত এটা এনেকুৱা মুহূৰ্ত মানে আহি পৰে যিটো মুহূৰ্তত হয়তো কোনো নাথাকে মানে এতিয়াৰ কথা কৈ আছোঁ আৰু এনেকুৱা এটা মুহূৰ্ত থাকে যিটোত এনি টাইম মোৰ মানুহ থাকে ন মানে পূজা ইয়াত বহুত ডাঙৰ হয় আৰু বহুত ডাঙৰ মন্দিৰ হয় এইটো যিহেতু মাটিৰ তলত বাকী আৰু ক'বলগীয়া কি আছে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা মানে আমাৰ ফালৰ পৰা ধন্যবাদ তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এবাৰ লগ পাম আপোনালোকক আৰু এটা ধুনীয়া ভাল ভিডিঅ' এটা লৈ যিটো ভিডিঅ'ত আপোনালোকক অলপ চলপ মানে এণ্টাৰটেইনমেণ্ট কৰাব পাৰোঁ আৰু কিছুমান কথাও জনাব পাৰিম যিহেতু মই নতুন হয় তাৰ কাৰণে মই ইমান এটা নাজানো বাকী আৰু সেই আৰু চাই দিয়ক আৰু লগ পাইছোঁ বেলেগ ভিডিঅ'ত